हेलो फ्रेंड्स वेलकम टू आरजे ब्लॉग सो आपो এটা নতুন ভিডিও লৈ আছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোকে ভালে থাকে আজি আমি এনেকৈ এখন ঠাইত আহিছো যিখন ঠাইত এনেকৈ এডাল গছ আছে য'ত গছডালৰ বয়স হৈছে 500-600 বছৰ পুৰণি ইয়াৰে কোনো নাজানে বোলে গছডাল ক'ৰ পৰা আহিছে বলকচোন চাও বাৰু গছডাল কেনেকুৱা আমিও চাও আপোনালোককো দেখাও বলক তেনেকৈ ভিডিওটো আৰম্ভ সো फ्रेंड्स আমি আহি পালোৱে সো হেয়া আছে তাতে আছে গছডাল সো আপোনালোক দেখুৱাম সো ভিডিওটো চাই থাকা তো জাৰুল গৈছে সো ময়ো যাও সো বলক फ्रेंड्स এডালে হৈছে হেডাল গছ যিডালক গছৰ কথা আপোনালোক কৈ আছিলো অলপ আগতে তো আপোনালোক দেখুৱাম গছডাল চাই থাকক প্ৰথমতে আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছো চাই থাকা তো এডালে হৈছে হেডাল গছ আপোনালোক জুম কৰি দেখুৱাইছো এডালে হৈছে ইয়াত এজন ফ্ৰেণ্ড লগ পাইছো এই ফ্ৰেণ্ডজনে কৈ দিব গছডালৰ বিষয় কিমান পুৰণি হৈছে বা কিমান বছৰ হৈছে গছডাল ইয়াৰ পৰা কিমান দিন আগৰ পৰা দেখা পাই আছে গতিকে ফ্ৰেণ্ডজনে ক'ব हेलो फ्रेंड्स मोर नाम मोहम्मद জালালউদ্দিন আহমেদ এই গছডাল আজিৰ পৰা প্ৰায় 400-500 বছৰ আগতে হৈছে আৰু ইয়াত বছৰ বহু দূৰ পৰা মানুহে চাবলৈ আহে গতিকে আজি আমাৰ বন্ধুসকলেও আহিছে সেই হিচাপত মই ইয়াতক লৈ আহিলো আৰু ইয়াতে চাই খুব ভালে পাইছে আপোনালোকেও আহক আৰু এই গছডাল হৈছে এটা ঐশ্বৰিক গছডাল ক'ৰ পৰা আহিছে কেনেকুৱা আহিছে সেই হিচাপত আজিলৈকে কোনো অনুসন্ধান উলিয়াব পৰা নাই গতিকে আপোনালোকে আহক এদিন চাই যাওক গছডাল তাৰপিছত জানিব পাৰো বাৰু কেনেকুৱা আগদিন আহি চাওক ভাল লাগে না বেয়া লাগে আৰু আমাৰ ভিডিঅ'টো আপোনালোকে চাব আৰু